নমস্কাৰ, মোৰ অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ শেৱালি ফুল আৰু শুকান মাছৰ আঞ্জা। আৰু আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত মই শেৱালি ফুলখিনি ধুই লৈছোঁ আৰু মান ধনিয়া লৈছোঁ, পিঁয়াজ লৈছোঁ। এয়া দেখিছে আপোনালোকে, সৰু সৰু জলকীয়া লৈছোঁ 4টা, পিঁয়াজ লৈছোঁ, নিমখ, ৰেড চিলি আৰু আদা। এইফালে লৈছোঁ শুকান মাছ। এতিয়া ইয়াত দি দিম মই এইখিনি ভালকৈ লৰাই থাকিব। তাতে নিমখ অকণমান, এইখিনি 4 মিনিটমান, 3 মিনিট, 4 মিনিট এনেকৈ লৰাই থাকিম। তাৰপৰা ইয়াত দি দিম মই শুকান মাছখিনি। এইখিনি দেখিছে আপোনালোকে, শুকান মাছখিনি দেখাই লৈছিলোঁ মই। দি দিছোঁ ইয়াত শুকান মাছখিনি। আপোনালোকে ঘৰতে বনাই খাব পাৰে এনেকৈ। শেৱালি ফুলটো অলপ টিটিকি লাগে, তথাপিও খাই বহুত ভাল লাগে। কম দেখিছোঁ, বহুত কম লাগিছে। আৰু শেৱালি ফুলটো যিহেতু তেলত দি দিয়াৰ পিছত যিটো একেবাৰে অকণমানি কমি গ'ল। হালধি আৰু অলপ দি দিছোঁ। ইয়াত অলপ আৰু নিমখ অলপ দি দিছোঁ। এইখিনি এতিয়া মই অলপ দেৰি এনেকৈ থৈ ইয়াত পানী দি দিম। এনেকৈ থৈ দিম। ইয়াত মই এতিয়া পানীখিনি দি দিলোঁ। এয়া উতল আহিছে, দেখিছে আপোনালোকে। আৰু পানীখিনি অলপ শুকাব দিম, তাৰ পৰা নমাই দিম। এয়া দেখিছে আপোনালোকে, শুকালে ৰেডি হৈ গ'ল। এয়া চাওক আপোনালোকে কিমান। এইখিনি মই এতিয়া পিটিকা, এইখিনি ভাল ধৰণে শেৱালি ফুলৰ চাটনি বনাইছোঁ। এয়া দেখিছে পিটিকি লৈছোঁ। আপোনালোকে এনেকৈ বনাই খাবচোন। মই খাইছোঁ আগতে, কিন্তু অলপ টিটিকি লাগে, তথাপিও খাই বহুত ভাল লাগে। এতিয়া ইয়াত মই দিম পিঁয়াজ, দিছোঁ মই এতিয়া আদা। এফালে মই লৈছোঁ পিঁয়াজ, লৈছোঁ আদা, ৰেড চিলি অলপ লৈছোঁ, ইয়াত নিমখ লৈছোঁ, এইখিনি মান ধনিয়া। এইখিনি মই এতিয়া চব মিক্স কৰি দিম। এইখিনি দেখিছে আপোনালোকে, ইয়াত দিম মিঠাতেল অলপ। ভাল ধৰণে মই হাতেৰে মিহি কৰি লৈছোঁ। ইয়াত আপোনালোকে এনেকৈ এবাৰ বনাই খাই চাব, বহুত টেষ্টি হয় খাবলৈ। ইয়াত দিছোঁ মই মান ধনিয়া দিছোঁ, আগতে এবাৰ কৈছোঁৱেই। তাৰপৰা পিঁয়াজ দিছোঁ, নহৰু দিয়া নাই, আদা দিছোঁ। তাৰপৰা আৰু ৰেড চিলি দিছোঁ। তাৰপৰা মিঠাতেল অলপ দি দিম, মিঠাতেল দিয়া নাই এতিয়ালৈকে। এনেকৈ খাই চাবচোন আপোনালোকে শেৱালি ফুল। এইখিনি চাটনি হৈ গ'ল। আৰু শুকান মাছ আৰু শেৱালি ফুলৰ এখন আঞ্জা বনাইছোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। আৰু মই দি থকা নতুন ভিডিঅ'। এয়া মোৰ শেৱালি ফুলৰ চাটনি হৈ গ'ল। আৰু এয়া দেখিছে আপোনালোকে, এইফালে মাছ আৰু শেৱালি ফুলৰ আঞ্জা ৰেডি হৈ গ'ল। আৰু এইফালে আছে মোৰ শেৱালি ফুলৰ